2024 কংগ্ৰেছ চৰকাৰ আহিলে ৰেহাই নাপাব বৰ্তমানৰ নগাঁও অতিৰিক্ত আৰক্ষী অধীক্ষকে। বিজেপিয়ে সুৰক্ষা দি ৰাখিব নোৱাৰিব অতিৰিক্ত আৰক্ষী অধীক্ষক জয়ন্ত বৰুৱাক। জয়ন্ত বৰুৱাই বিজেপিৰ এজেণ্টৰ দৰে কাম কৰিছে। চৰকাৰ সলনি হ'লে একশ্যন লোৱাৰ হুংকাৰ ভূপেন বৰাৰ। জয়ন্ত বৰুৱাক নিৰপেক্ষভাৱে কাম কৰিবলৈ আহ্বান ভূপেন বৰাৰ। কংগ্ৰেছ কৰ্মীক হাৰাশাস্তি কৰিছে জয়ন্ত বৰুৱাই। এই অভিযোগ ভূপেন বৰাৰ। চৰকাৰ সলনি হ'লে ৰেহাই নাপাব এইজন আৰক্ষী বিষয়াই। নগাঁও আৰক্ষীৰ কাম কাজক লৈ এতিয়া অসন্তুষ্ট কংগ্ৰেছ। 2024 কংগ্ৰেছ চৰকাৰ আহিলে ৰেহাই নাপাব বৰ্তমানৰ নগাঁও অতিৰিক্ত আৰক্ষী অধীক্ষকজনে। বিজেপিয়ে সুৰক্ষা দি ৰাখিব নোৱাৰিব অতিৰিক্ত আৰক্ষী অধীক্ষক জয়ন্ত বৰুৱাক। এই হুংকাৰ এতিয়া ভূপেন বৰাৰ। জয়ন্ত বৰুৱাই বিজেপিৰ এজেণ্টৰ দৰে কাম কৰাৰ অভিযোগ ভূপেন বৰাৰ। চৰকাৰ সলনি হ'লেই জয়ন্ত বৰুৱাৰ বিৰুদ্ধে একশ্যন লোৱাৰ হুংকাৰ ভূপেন বৰাৰ।